আমাৰ অসমখনি অনগ্ৰসতাৰ মূল কাৰণটো কি বাৰু? নিশ্চিতভাৱে অসমখনি অনগ্ৰসতাৰ কাৰণ হ'ল আমাৰ যিবিলাক চৰকাৰ গঠন হৈ আহিছে, এই চৰকাৰসমূহে যিবিলাক কাম কৰিব লাগিছিল, অসমৰ হকে যিবিলাক কাম কৰিব লাগিছিল, তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বৰ্তমান পৰিস্থিতিৰ কথা কোৱা হৈছে ইয়াত। আৰু যিহেতু আমি দেখিবলৈ পাইছোঁ যে মূল্যবৃদ্ধিৰ এটা ইছ্যু হিচাপে লৈ কিনি ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে চৰকাৰ গঠন কৰিছিল। ভাৰতীয় জনতা পাৰ্টী চৰকাৰ গঠন কৰিছিল। কংগ্ৰেছৰ দিনত মূল্যবৃদ্ধি হৈছিল আৰু মানুহক সকাহ দিবৰ বাবে তেখেতসকলে মূল্যবৃদ্ধি হ্ৰাস কৰিম বুলি তেখেতসকলে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনৰ পূৰ্বে। কিন্তু তেখেতসকলে পাহৰি গ'ল যে সেই কংগ্ৰেছৰ বেয়া দিনতকৈ এতিয়া বৰ্তমান জনতাৰ কিন্তু তাতোতকৈ বেয়া দিন চলি আছে। আৰু এই চৰকাৰখনে কি কৰিছে? এই চৰকাৰখনে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে। আৰু যিটো কৰিলে বদৰুদ্দিন আজমলৰো সহায় হয় আৰু যিটো কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনেও সহায় হয়। আৰু সেইটোৱে এই চৰকাৰখনে এটা পৰিপাটিকৈ কৰি আহিছে। কিন্তু আমাৰ সৰ্বসাধাৰণ জনতাই কিন্তু এতিয়ালৈকে এই কথাবিলাক হৃদয়ংগম কৰিব পৰা নাই। আৰু এই চৰকাৰখনৰ দিনতে সঁচাকৈ ভাবি চাওক যে এই চৰকাৰখনৰ দিনতে আমাৰ যিটো এটা অৰাজকতাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে, অসমীয়া ভাষা আজি সংকটৰ অৱস্থাত, এনে এটা সংকটৰ অৱস্থাত আমি যদি নীৰৱ হৈ থাকোঁ, তেন্তে কিন্তু অনাগতৰ ভৱিষ্যতৰ দিনত আমাক কিন্তু ভৱিষ্যত প্ৰজন্মই বাৰে বাৰে হাঁহিব। আজি বৰগীত বনগীত আমাৰ যি সংস্কৃতি, এই সংস্কৃতিবিলাক আজি একেবাৰে শেষ হ'বলৈ গৈ আছে। আমি যদি এই সংস্কৃতিবিলাক ধৰি ৰাখিব নোৱাৰোঁ, তেন্তে কিন্তু এইটো এটা বৰ ডাঙৰ আমি জগৰীয়া হ'ম। আৰু সেই গতিকে এই চৰকাৰখনে এতিয়া কি কৰিছে যে অসমীয়াৰ মাধ্যমটো একেবাৰে তেখেতসকলে শেষ কৰি দিবলৈ বিচাৰিছে, এটা ষড়যন্ত্ৰ চলাই আছে। যিহেতু আপোনালোকে জানে যে গণিত আৰু বিজ্ঞানত তেখেতসকলে ইংৰাজী ভাষাৰ প্ৰয়োগৰ কথা কৈছে, যিটো কৰিলে আমাৰ অসমীয়াৰ যিবিলাক মাধ্যমৰ বিদ্যালয়, সেই বিদ্যালয়বিলাকত সঁচাকৈ এটা বৰ কষ্টৰ হ'ব বুলি আমি জানিছোঁ। যিটো আন্তঃগাঁথনিৰ অভাৱ, এই আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে আজি চৰকাৰী যিবিলাক বিদ্যালয়, এই চৰকাৰী বিদ্যালয়বিলাক আজি একেবাৰে ধ্বংসৰ মুখলৈ গৈ আছে। তাৰ বাবে দায়ী কোন হ'ব পাৰে বাৰু? তাৰ বাবে কেতিয়াও জনসাধাৰণ দায়ী নহয়, তাৰ বাবে দায়ী হৈছে চৰকাৰ। আৰু এই চৰকাৰখনে নিজৰ ব্যৰ্থতা লুকুৱাবৰ কাৰণে বাৰম্বাৰ তেখেতসকলে চেষ্টা কৰি আছে। আজি এজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালী কি কাৰণে আজি ইংৰাজী মাধ্যমত পঢ়াবলৈ তেখেতসকলে বাধ্য হৈছে? যিহেতু এই যি চৰকাৰী স্কুলবিলাক, এই চৰকাৰী স্কুলবিলাকৰ যিখিনি সা সুবিধা, সেই সা সুবিধাখিনি চৰকাৰী স্কুলত পোৱা নাযায়। আৰু তেখেতসকলৰ যিটো আন্তঃগাঁথনি, চৰকাৰী স্কুলৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি একেবাৰে নিম্নগামৰ হোৱাৰ বাবে এজন অভিভাৱকে আজি নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াবৰ কাৰণে লৈ আনিছে। কিন্তু কথাটো এইটো নহয় যে যদি সঁচা অৰ্থত সঁচাকৈ চৰকাৰী স্কুলবিলাক যদি আন্তঃগাঁথনি উন্নত মানৰ হ'লহেঁতেন, নিশ্চিতভাৱে তেতিয়া কোনো এজন অভিভাৱকে হয়তো নাভাবিলেহেঁতেন। আৰু সেই গতিকে আজি আপোনালোকক আমি ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ যে অসমীয়া মাধ্যমসমূহ কেতিয়াও ধ্বংস কৰিবলৈ দিয়া নহ'ব। আৰু অসমীয়াৰ ভাষাৰ ওপৰত ইমান আপোনালোকে ষড়যন্ত্ৰমূলকভাৱে অসমীয়া ভাষাটো নিশ্চিহ্ন কৰিব নিবিচাৰিব, এইটো আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ। আৰু কেতিয়াও দিয়া নহ'ব, এইটো এটা স্পষ্ট কথা। আৰু এটা কথা ক'ব লাগিব, যিহেতু আপোনালোকে ধৰ্মীয় ৰাজনীতিৰ যিটো মেৰুকৰণ কৰিছে, এই ধৰ্মীয় ৰাজনীতি মেৰুকৰণ কৰাৰ ফলত আমাৰ অসমত এটা অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈছে। মানুহৰ মাজত যিটো এটা ভাতৃত্ববোধ থাকিব লাগে, যিটো মানৱতাৰ বোধ থাকিব লাগে, সেই মানৱতাৰ বোধটো দিনক দিনে নাইকিয়া হৈ গৈ আছে। আৰু জাতিৰ সন্ধিক্ষণত আমি কেতিয়াও নীৰৱ দৰ্শক হৈ কিনি বহি নাথাকোঁ। আমি জাতিৰ সন্ধিক্ষণত আমি সদায় জাতিটোৰ কাৰণে মাত মাতি যাবৰ বাবে আমি বদ্ধপৰিপক্ক। আৰু সেইবাবেই আজি আমি ৰাইজৰ দলৰ হৈ আমি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু আপোনালোককো আমি আহ্বান জনাওঁ যাতে জাতিৰ পক্ষত থাকি আপোনালোকে কাম কৰক। আমি ভাল কামটো সদায় ভাল বুলি ক'ম, আৰু যিটো জনসাধাৰণৰ বাবে যিটো নিকৃষ্ট কাম হ'ব, সেইটো সদায় আমি নিকৃষ্ট বুলি ক'ম। তাত কোনো আমাক ধৰি ৰাখিব নোৱাৰে। আৰু যিটো আপোনালোকে মূল্যবৃদ্ধিৰ ফলত যিটো অসমত পৰিস্থিতি সৃষ্টি কৰিছে, আজি সেই পৰিস্থিতিৰ পৰা
আমাক সৰ্বসাধাৰণ জনতাক আপোনালোকে ৰেহাই দিয়ক। যিহেতু আপোনালোকে দেখিবলৈ পাইছোঁ যে পুঁজিপতিসকলৰ বাবে আপোনালোকে কেৱল কাম কৰি আছে। এই পুঁজিপতি চৰকাৰখনক আমি সংকল্পবদ্ধ হ'ব লাগিব। যদি এনেদৰে চলি থাকে এই পুঁজিপতি চৰকাৰখনক অসমৰ জনতাই কিন্তু অসমৰ পৰা নালাগে ভাৰতৰ পৰা একেবাৰে শেষ কৰি দিব। আৰু সেই গতিকে আপোনালোকক আমি বাৰম্বাৰ ক'ব বিচাৰিছোঁ, ৰাইজৰ স্বাৰ্থত থাকি কাম কৰক, নহ'লে কিন্তু অনাগতৰ ভৱিষ্যতৰ দিনত বিপদ আছে আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনক কিন্তু অসমৰ পৰা একেবাৰে নিশ্চিন্ন কৰি দিয়া হ'ব।